বন্ধুসকল, আপোনালোকক মই আজি দেখাম কেনেদৰে হাঁহ মাংস বনোৱা হয়। মই প্ৰথমতে অলপ তেল দি লৈছোঁ কেৰাহীখনত, তাৰপিছতে আপোনাৰ পিঁয়াজ দি লৈছোঁ অলপ, তাৰপিছতে আলু দিছোঁ, আদা নহৰু জালুক এনেকৈ জলকীয়া দি লৈছোঁ, তাৰপিছতে পিঁয়াজখিনি তেলত দি দিয়া হৈছে। তাৰপিছতে অলপ পিঁয়াজ কাঢ়ি মাংসখিনিৰ লগত মই সানি লওঁ। আপোনালোকে বেলেগ ধৰণৰ কেঁচাইকেও সানি ল'ব পাৰে। মই অলপ হাফ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে তেলত মই যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি দি দিলোঁ। তাৰপিছত অলপ হিলাই ব্ৰাউন কালাৰটো আহিব দিছোঁ, আৰু লগতে অলপ হালধি দিছোঁ। তাৰপিছতে ধুনীয়াকৈ লৰাই অলপ ব্ৰাউন হ'বলৈ দিছোঁ। তাৰপিছত মাংসখিনি মই এনেদৰে দি দিছোঁ। আপোনালোকে অলপ আৰু ড্ৰাই কৰিব পাৰে পিঁয়াজটো। এনেকৈ অলপ লৰাই ল'ব, এনেকৈ অলপ আপুনি। তাৰপিছত এনেদৰে অলপ ভালদৰে মিক্স কৰি ল'ব। তাৰপিছতে মই অলপ পানী গৰম কৰি ৰাখিছোঁ। এনেদৰে মাংসটো অলপ ভাজি ল'ব। তাৰপিছতে আলুখিনি মই দি দিছোঁ। আলুখিনি এনেদৰে ধুনীয়াকৈ মছলাৰ লগত মিক্স হ'বলৈ দিব। তাৰপিছত মই নিমখ দিছোঁ। নিমখটো চাই ল'ব আপোনালোকে কেনেদৰে বনায়, ড্ৰাইকৈ বনায় নে জুলীয়াকৈ বনায়। মই মছলাখিনি ডাইৰেক্ট কেৰাহীত দি দিয়া নাই। মই এটা কাপত ধুনীয়াকৈ সকলো ধৰণৰ মছলা দি পেলাই অলপ পানী দি পেলাই মই মিক্স কৰি লওঁ। এনেকৈ মই অলপ আদা নহৰু পেষ্ট অকণ দি দিছোঁ স্মেলটোৰ কাৰণে। তাৰপিছতে আপোনালোকে এনেকৈ পানী দি সানি ল'ব অকণমান, তেতিয়া মছলাখিনি ভালদৰে মিক্স হৈ যায়। গৰম পানীও দিব পাৰে বা আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। তাৰপিছতে মই অলপ কালাৰ দি দিছোঁ, তেতিয়া দেখিবলৈ বৰ ধুনীয়া হয় মাংসখিনি। তাৰপিছত এনেদৰে লৰাই দিব, মিক্স কৰি দিব। এয়া দেখিবলৈ পাইছে আপোনালোকে, এটা ধুনীয়া কালাৰ আহিছে। এনেকৈ অলপ সময় ভাজি ল'ব মাংসখিনি। তাৰপিছতে মছলাখিনি মই এনেকৈ দি দিছোঁ। মছলা দিয়াৰ পিছত আপোনালোকে অলপ ঢাকোন দিবও পাৰে। এনেদৰে ভালকৈ মিক্স কৰি মাংসখিনিত মছলাখিনি সোমাব দিব। ভালদৰে ধুনীয়াকৈ লৰাব। দেখিছে কিমান ধুনীয়া লাগিছে এতিয়া বৰ্তমান, আৰু অলপ হ'বলৈ বাকী আছে। তাৰপিছতে মই গৰম পানীখিনি ইয়াত দি দিছোঁ। সেইটো আপোনালোকে জোখ অনুযায়ী দিব। যিহেতু আমাৰ মানুহ দুজনমান বেছি আছে, সেইটো কাৰণে মই পানী অকণমান বেছিকৈ দিছোঁ, বা ড্ৰাইকৈও আপোনালোকে খাব পাৰে। যিহেতু আজি মই ৰেচিপিটো গ্ৰেভি কৰিছোঁ। দেখিছে কিমান ধুনীয়া এটা কালাৰ আহিছে, আৰু এনেদৰে অলপ উতলিবলৈ দিব ল' ফ্লেমত। বৰ ধুনীয়া হৈছে। তাৰপিছতে দেখিছে অলপ সময় ৰখাৰ পিছত এনেদৰে ধুনীয়াকৈ মাংসখিনি হৈ পৰিছে। এতিয়া আপোনালোকে ছাৰ্ভ কৰিব পাৰে, ৰুটিৰ লগত খাব পাৰে বা ভাতৰ লগত আপোনালোকে খাব পাৰিব। থেংক ইউ ফৰ ৱাটছিং।